গুড মৰ্ণিং সকলোলৈকে। আৰু ইয়াৰ কুঁৱলী আবৃত ৰাতিপুৱাত আমি আহিছোঁ দুয়ো বাপেক জীয়েক চেঁচা উশাহৰ মাদকতা বিচাৰি। আৰু ইয়াৰ সময় হৈছে যেন এই মাত্ৰৰ আমাৰ যি পৰম শক্তি সূৰ্য দেৱতা উঠিছেহি। আৰু এই শুভ ৰাতিপুৱাত আমি অকণমান ফুৰিবলৈ আহিলোঁ। আৰু ইয়াৰ কাষত দেখি হয়তো লাগিছে আপোনালোকে আমি কোনোবা নদীপৰীয়া ঠাইত আছোঁ বুলি। একচুৱেলি নদী নহয়, ইয়াৰ আলি কাষত থকা কিছুমান পুখুৰী। আৰু বৰ্তমান আমি যিটো আলিত ফুৰিবলৈ আহিছোঁ, একচুৱেলি আলি শব্দটো আগতে পুৰণি কালত ব্যৱহাৰ হৈছিল। আমি এইটো ৰাস্তা হয় একচুৱেলি। আৰু এই ৰাস্তাটোৰ বৰ্তমান নদীৰ দৰে খহনীয়া অৱস্থা। আৰু এয়া চাব, এতিয়া সেয়েহে মই ইয়াক ৰাস্তা নবুলি আলি বুলি কৈছোঁ। আৰু এটা ভাল লগা পৰিৱেশ, যদিও এই খহনীয়া হৈছে ইয়াতে, কিন্তু আপুনি এটা যি নৈপৰীয়াৰ অনুভৱ, সেই অনুভৱটো ল'ব পাৰিব। আৰু সেয়েহে মই আহিলোঁ আজি এই অনুভৱটো ল'বলৈ। আৰু এয়া চাওক, ৰাস্তাৰ ওপৰৰ পৰা আপুনি নাভাবিব বা ভাবিব নোৱাৰিব যে মই কোনো ৰাস্তাত থিয় হৈ আছোঁ। আৰু আপুনি ভাবিব যে মই নদী কাষত থিয় হৈ আছোঁ। গতিকে ইয়াৰ পৰাই লৈছোঁ নদী যি অনুভৱ।